আজি আমি কোকৰাঝাৰ বিবি ইঞ্জিনিয়াৰিং কলেজৰ যিটো ত্ৰিস্তৰী গাৰ্লছ হোষ্টেল 100 কেপাচিটিৰ এইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ আৰু এইটো পইচাটো হ'ল NEC বহুত আগতে চেংচন হৈছিল, কিন্তু সেইটো সময়মতে ফাউণ্ডেশ্যন কৰিব পৰা নাই। জানো ক্লেৰিটি হ'লেও মই আজি ফাউণ্ডেশ্যন কৰিব পাৰিছোঁ আৰু খুব ভাল লাগিছে। আৰু এনেকুৱা আমাৰ BTC অঞ্চলত বহুত প্ৰজেক্ট আছে, যেনেকৈ আমি নতুনকৈ আমি যোৱাকালি এপ্ৰুভেল দিছে যেনেকুৱা মিনি ছেক্ৰেটাৰিয়েটৰ কাৰণে 150 crore ওদালগুৰি, আৰু ইয়াৰ পিছত আমি ডক্টৰ ভূপেন হাজৰিকাৰ মেমৰিয়েল যিটো হল ইয়াৰ কাৰণে আমি 30 crore কোকৰাঝাৰ, আৰু চিৰাঙত আমি জহলাও প্ৰেমসিং ব্ৰহ্মৰ নামত 30 crore মেমৰিয়েল হল, আৰু ইয়াৰ পিছত আমাৰ আছে এনেকুৱা চিলাৰাই দিৱসৰ আমি যিটো ফাউণ্ডেশ্যন দিম 14 কোটি কোকৰাঝাৰ, এইটো চিলাৰাই মেমৰিয়েল পাৰ্ক হ'ব বা অডিটৰিয়াম যিকোনো হওক, মুঠতে 14 কোটি ধৰিছে। আৰু এনেকুৱা আমাৰ বহুত প্ৰজেক্ট আছে নতুন নতুন, আৰু আমি পৰিকল্পনা কৰিছোঁ সন্তোষ খেৰাইৰ কাৰণে 100 crore, সেইটো অলৰেডি আমি প্ৰপ'জাল দিছোঁ। আৰু সেই পৰ্বতজোৰা শিৱসায়ত 30 কোটি গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত এটা ভাল অডিটৰিয়াম হ'ল, সেইটো ধৰা হৈছে। নতুনকৈ প্ৰপ'জাল আমাৰ যাব সন্তোষ খেৰাইৰ নামত 100 crore, আৰু ব্ৰহ্ম ধৰ্মৰ মেমৰিয়েল এনেকুৱা ব্ৰহ্ম ধৰ্মৰ কাৰণে 100 crore, এনেকুৱা আমাৰ প্ৰপ'জাল আছে। এইটো অতি সোনকালে আমি এই প্ৰপ'জালটো দিম আৰু এইটো হৈ যাব, ভাল থাকিলে হৈ যাব।